সানডে বুলিলেচোন কিবা নহয় কিবা স্পেচিয়েল খাব মন যায় সো আজি মই লাই শাকেৰে লোকেল চিকেন বনাম আৰু তাৰ কাৰণে মই প্ৰথমে আলু পিয়াজ জলকীয়া বিলাহী কাটি লৈ আদা নহৰুখিনি খুন্দি লৈ ললো আৰু কেৰাহীত তেল গৰম হোৱাৰ পিছত আলুখিনি ৰঙচুৱাকৈ ভাজি লৈ নমাই থৈ এই একেখিনি তেলতে চেনি অকমান দি দিলো যাতে মাংসৰ কালাৰটো ভাল হয় আৰু তাত পিয়াজ জলকীয়া আদা নহৰুৰ পেষ্ট হালধি দি ভাজি লৈ মাংসখিনি দি দিলো সোৱাদ অনুযায়ী নিমখ মিট মছলা জিৰা গুড়ি ধনিয়াৰ গুড়ি জালুকৰ গুড়ি দি আলুখিনি দি ভাজি লৈ ঢাকনিখন দি দিলো ঢাকনি আঁতৰাই তাত বিলাহী আৰু কাটি লোৱা লাই শাকখিনিও দি দিম আৰু অকমান সময় ভাজি লৈ একেবাৰে শেষত গৰম পানী দি অকমান গৰম মছলা দি উতলাই নমাই থৈ দিলো আৰু এয়া দেখিছেনে কিমান যে বেছি ধুনীয়া হৈছে আৰু খাবলৈ যে বহুত বেছি টেষ্টি হৈছে সকলোৰে মাংস বনোৱাৰ প্ৰচেছ ভিন ভিন হয় মই বাৰু কেনেকৈ বনাওঁ আপোনালোকক দেখুৱালোঁ